পূৰ্ণিমা ছবিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ঠাণ্ডাৰ দিনৰ বাবে খুবেই টেষ্টি আৰু খাই ভাল লগা লোকেল চিকেন চুপৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। এতিয়া পলম নকৰোঁ, বলকচোন ৰেচিপিটো চাই লওঁ। চিকেন চুপ বনাবলৈ এইখিনি মই লোকেল চিকেন লৈছোঁ, লগতে এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ এয়া, আৰু অলপমান পালেং শাক, ধনিয়া পাত আৰু মান ধনিয়াৰ পাত অলপমান, 1 টেবুল চামুচ জালুকৰ গুড়ি, 1 টেবুল চামুচ আদা আৰু নহৰু বটা, লগতে এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া প্ৰথমতে মিডিয়াম হিটত কুকাৰটো গৰম কৰি লৈ 1 টেবুল চামুচ মিঠাতেল দি ল'লোঁ, আৰু পালেং শাক আৰু ধনিয়াৰ পাতখিনি মিহি মিহিকৈ কাটি ল'লোঁ, লগতে 2টা ইলাচি আৰু 3টা লং লৈছোঁ তেলত দিবলৈ। তেলখিনি গৰম হোৱাৰ লগে লগে লং 3টা আৰু ইলাচি 2টা দি ল'লোঁ, লগতে মিহিকৈ কাটি ৰখা পিঁয়াজখিনি, এবাৰ লৰাই লোৱাৰ পিছত এতিয়া মাংসখিনি দি ল'ম, আৰু পিঁয়াজৰ সৈতে মাংসখিনি লৰাই লৈ এনেদৰে মিডিয়াম হিটত অলপ সময় ভাজি লোৱাৰ পিছতে এতিয়া আদা আৰু নহৰুৰ পেষ্ট দি ল'ম, লগতে কাটি ৰখা কেঁচা জলকীয়াটো, পুনৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। লগতে অলপমান হালধি পাউডাৰখিনি দি লোৱাৰ পিছত মাংসখিনি অলপমান সময় ভাজি ল'ব লাগিব। বেছি সময় ভাজিবও নালাগে, মাংসৰ অলপ কেঁচা কেঁচা ভাৱটো গ'লেই হৈ যায়। তাৰপিছত কাটি ৰখা পালেঙৰ পাতখিনি, লগতে মান ধনিয়াৰ পাত আৰু ধনিয়াৰ পাত দি ল'লোঁ। পুনৰ লৰাই লোৱাৰ পিছত এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'ম, লগতে 1 টেবুল চামুচ জালুকৰ গুড়ি। গোটেইখিনি ভালদৰে লৰাই লোৱাৰ পিছত প্ৰয়োজন অনুসৰি পানী দি ল'ম, আৰু পুনৰ গোটেইখিনি লৰাই লৈ ঢাকনি লগাই 10টামান হুইচেল যাবলৈ দিম। 10টা হুইচেল মৰাৰ পিছত এতিয়া মই কুকাৰৰ ঢাকনি খুলি ল'লোঁ, আৰু চেক কৰি লৈছোঁ হাড্ডিৰ পৰা মাংস ধুনীয়াকৈ ওলাই গৈছে। এতিয়া অলপমান ধনিয়া পাত আৰু মান ধনিয়াৰ পাত মই পুনৰ দি ল'লোঁ, আৰু গেছটো অন কৰি লৈ এবাৰ উতলিবলৈ দিম। কুকাৰত 10টা হুইচেল মাৰি সিজোৱাৰ পিছত পুনৰ এবাৰ ভালদৰে উতলাই ল'লোঁ ঢাকনি নলগাকৈ, আৰু এতিয়া ৰেডি হৈ গ'ল চুপ। নমাই লোৱাৰ পিছত এতিয়া মই বাতি এটালৈ উলিয়াই লৈছোঁ চুপখিনি। এয়া দেখিছে আপোনালোকে, হাড্ডিৰ পৰা সহজতে মাংস এৰাই আহিছে, লগতে হাড্ডিৰ ভিতৰৰ পৰাও ৰস ওলাই গৈছে। চুপ এনেদৰে বনালে খাবলৈ খুবেই টেষ্টি হয়, আৰু ঠাণ্ডাৰ দিনৰ বাবেতো খুবেই ভাল হয়, ক'বই নালাগে। আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি খোৱা নাই এনেদৰে, তেনেহ'লে ঠাণ্ডাৰ দিন পৰিছেই, এনেদৰে বনাই খাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।